নমস্কাৰ সকলো কেনে আছে বাৰু সকলোৱে চাগে নিজৰ কামক লৈ সকলো ব্যস্ত হৈ আছে ময়ো এনেকৈয়ে কিবা কিবি কৰি আছো আৰু সময়বিলাক পাৰ কৰি যিহেতু এনেকৈয়ে থাকিব লাগিব আজি আপোনালোকৰ মাজলৈ মই পুনৰ আহিছো মই বনোৱা কাপোৰ 300 মান আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি হে আহিলো আপোনালোকে মোৰ ভিডিঅ'টি চাই কেনে পালে জনাব লাইক কমেন্ট এণ্ড সাবস্ক্ৰাইব কৰিব মোৰ চেনেলটি আপোনালোকে যদি সকলোবোৰ নটিফিকেশন পাবৰ কাৰণে মোৰ বেল বুটামটো ক্লিক কৰি থব আজি বেছি দেৰি নকৰো আপোনালোকৰ মাজত মই বনোৱা কাপোৰ 300 আপোনালোকক দেখাও এটো এৰি কাপোৰ হয় এৰি কাপোৰ বোৱা কাপোৰ হয় মই শংকৰ সংঘৰ মিটিঙত যাওঁতে তাত বহুতো ষ্টল থাকে তাৰ পৰা মই কাপোৰটো কিনি আনিছিলো আনি ঘৰত ভাবিলো কেনেকৈ কি কৰো এটো মই এনেকৈ মানে কাপোৰ এযোৰ বনাই ললো থান কাপোৰ মই আনিছিলো তাত মানে কাপোৰ চাদৰ মেখেলা ব্লাউজৰ কাৰণে কাপোৰ আছিলে এটো ইয়াত মই ৰেড দহি কৰি লৈছিলো তিনটা সাইডত দেখিছেনে এটো খুব ধুনিয়া লাগে কাপোৰযোৰ পিন্ধিলে এবাৰ মই এফালে পিন্ধি যাওঁতে মোক কৈছিলে যে মানে বহুত স্পেশাল লাগিছে মোক দেখিব মানে সকলোতকৈ মানে বেলেগ লাগিছে মোৰ বহুত ভাল লাগিছিলে যেহেতু মই নিজে বনোৱা কাপোৰযোৰ পিন্ধি যাওঁতে মোক এনেকুৱাকে সকলোৱে কৈছে কাপোৰযোৰ বহুত ধুনিয়া লাগিছে মোৰ বহুত বেছি ভাল লাগিছিলে কাপোৰযোৰ সকলোৱে কওঁতে আৰু সাদৰখন মই এনেকৈ বনাইছো আৰু মেখেলাখন সিম্পল ৰাখিছো এই মেখেলাখন হেতু বেলেগ কাপোৰৰ লগতো তেনেকৈ মিলাই পিন্ধিব পাৰিম আৰু এই কাপোৰযোৰৰ ব্লাউজটো মই অকন হেভিকৈ চিলাইছিলো ব্লাউজটো এটো দেখিছেনে একো নাই খালি সিম্পলকৈ মই সাদৰখনত দহি কৰিছিলো ৰেড দহি তো বহুত ধুনিয়া লাগিছিল ব্লাউজটো মই হাতত এনেকৈ দহি কৰি দিছো আৰু পিছফালে মই এটো এনেকৈ মানে এটো বুটাম ৰাখি এনেকৈ ডিজাইন দি চিলাইছিলো ব্লাউজ মই নিজে নিছিলাও ব্লাউজটো মোক বেলেগে চিলাই দিছে মই যেটো ডিজাইনটো হেদি দিছো কাপোৰযোৰ পিন্ধিতে বহুত ভাল লাগিছিলে মই আপোনালোকক ইয়াৰ মই পিন্ধা ফটো আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম আপোনালোকে কেনেকুৱা পালে জনাব নেক্সট এযোৰ কাপোৰ এযোৰো মই এনেকৈ বনাইছো কিন্তু এটা ডিজাইন কৰি দিছো মই ইয়াত এই কাপোৰ ৰেড কাপোৰৰ মই এনেকৈ ৰিবন বনাই এনেকৈ চিলাই এটো ডিজাইন কৰিছো কাপোৰযোৰ দেখিবলৈ বহুত ধুনিয়া হৈছে মই ইয়াৰ ফটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আপোনালোকে কেনেকুৱা পালে জনাব এটো এনেকৈ দহি কৰি দিছো এটো ৰেড দহি এনেকৈ বনাই দিছো অলপ দীঘলকৈ দিছো দহিখিনি কাপোৰযোৰ এনেকৈ আৰু ইয়াৰ মেখেলাখন এইটো একেটা ডিজাইনতে এনেকৈ চিলাইছো মেখেলাখন দুটা সাইডে এনেকৈ চিলাইছো এই মেখেলাখন দুটা ডিজাইনত পিন্ধিব পৰা যাব এটা এনেকৈ এইটো ডিজাইনটো পিন্ধো বুলি ক'লে মেখেলাখন পিন্ধিব পাৰিব এনেকৈ কিছুমান কাম কৰি বহুত ভাল পাওঁ আৰু এনেকৈ সময়বিলাক মই পাৰ কৰো কিবা এটা কৰি থাকি বহুত ভাল লাগে মই এনেকৈ সময়বিলাক পাৰ কৰো আৰু নেক্সট কাপোৰযোৰ মই আপোনালোকক দেখাওঁ এযোৰ পলিপাটৰ হয় এযোৰ পলিপাট হয় এযোৰত মই ৰেড আৰু ব্লেক দহি কৰিছো বেলেগ একো বিশেষ ডিজাইন নাই হলো মানে তাৰ লগত কালাৰটো মেচ কৰি দহিটো কৰিলে কাপোৰযোৰ বহুত বেছি ধুনিয়া লাগে আপোনালোকে দেখিছেনে এটো মই অকল ৰেড আৰু ব্লেক দহি এনেকৈ মিলাই পাঁচটা এনেকৈ মই দহি কৰি দিছো আৰু এটা সাইডত মই এনেকৈ মণি লগাইছো আপোনালোকক মই ইয়াৰ ফটো মই শ্বেয়াৰ কৰিম আপোনালোকৰ মাজত আপোনালোকে কেনেকুৱা পালে জনাব মোৰ ভিডিঅ'টি চাই আকৌ পুনৰ কৈছো লাইক কমেন্ট এণ্ড সাবস্ক্ৰাইব কৰিব এযোৰ আৰু মেখেলাখনত মই ব্লাউজটো মই এতিয়ালৈকে চিলোৱা হোৱা নাই ব্লাউজটো আৰু যেহেতু মানে এযোৰ বেলেগৰ কাপোৰ হয় বেলেগৰ কাপোৰ মোক বনাব দিছে সেইকাৰণে মই এনেকৈ ডিজাইন কৰি মই বনাইছো এযোৰ যেহেতু মানে
বেলেগৰ জোখ হ'ব, সেইকাৰণে তেওঁলোকেই ব্লাউজটো চিলাই ল'ব। মই খালি ডিজাইনটো দি দিম, ব্লাউজটো কেনেকৈ চিলাব লাগে, কি কৰিব লাগে। এইটো মেখেলাখনৰ তলত মই এইটো এনেকৈ বহি কৰি দিছোঁ আৰু একবাৰী মই মণি লগাই দিছোঁ। এইটো পলিপাট হয়, গ্ৰে কালাৰ কাপোৰ। আপোনালোকৰ মাজলৈ মই আগতেও আনিছোঁ। এই কাপোৰটোৰ মই তাত চিলভাৰ গুণা দহিটো কৰিছিলোঁ। বহুত ভাল লাগে কাপোৰযোৰ পিন্ধিলে, আৰু এইযোৰো মানে বহুত ভাল লাগিছে। ইয়াৰ ফটো আপোনালোকক দিম, তেতিয়া আপোনালোকে গম পাব কাপোৰযোৰ কেনেকুৱা লাগে। এনেকৈ বনাই পিন্ধাৰ আমেজটোৱেই বেলেগ, আনন্দটোৱেই বেলেগ। কাপোৰ এযোৰ নিজে কৰি পিন্ধিব পাৰিলে বহুত ভাল লাগে। মোৰ বহুত ভাল লাগে, আপোনালোকৰ মই নাজানো, মোৰ বহুত ভাল লাগে। আপোনালোকে মোৰ ভিডিঅ'টি চাই কেনে পালে জনাব। লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব। নমস্কাৰ, ধন্যবাদ।